এইখিনি লোকেল চিকেন হৈছে ইয়াতে কোনো ধৰণৰ অন্য মছলা ব্যৱহাৰো কৰা হোৱা নাই। হেল্ল' ভিউৱাৰ্ছ, মই অংকিতা আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই এটা বইল চিকেনৰ ৰেচিপি আগবঢ়াম। এইখিনি লোকেল চিকেন এয়া মই প্ৰথমে ভালকৈ ধুই এইখিনি মই অকণমান নিমখ আৰু তেল সানি থৈছোঁ। এতিয়া প্ৰথমে এইখিনি ফ্ৰাই কৰি লওঁ। কিছুমানে ফ্ৰাই নকৰে, ডাইৰেক্ট বইল কৰি দিয়ে। মই কিন্তু অকণমান ফ্ৰাই হ'লে এইখিনি অকণমান ভাজি লৈছোঁ। কুকাৰতে লৈ লৈছোঁ। অকণমান পানী হৈ গৈছে। এইখিনি অকণমান ড্ৰাই হৈ যোৱালৈকে, পানীটো শুকাই যোৱালৈকে ফ্ৰাই কৰি লওঁ। এয়া মই পিঁয়াজ লৈছোঁ, এয়া আদা, নহৰু, জলকীয়া, এয়া জালুক লৈছোঁ, পিচি লওঁ গোটেইখিনি। আৰু এয়া বিলাহী লৈছোঁ। বিলাহীটো ডাঙৰ কাৰণে আধাহে লৈছোঁ। অলপ টুকুৰাকৈ কাটি লৈছোঁ। এয়া নহৰু পিচি ল'লোঁ অলপ, এয়া আদা পিচি লৈছোঁ, আৰু এয়া জালুক পিচি লোৱা। মাংসটো প্ৰায় ফ্ৰাই হৈছে। এই তলত ৰঙাকৈ অলপ লাগি গৈছে। সেইটো চিন্তা কৰিবলগীয়া একো নাই। ইয়াত যেতিয়া পানী দি বইল কৰিম তেতিয়া ধুনীয়াকৈ এৰাই আহিব বস্তুখিনি। এতিয়া মাংসখিনিত কাটি লোৱা পিঁয়াজ, বিলাহী, জলকীয়া, জালুক, আদা, নহৰু সকলোখিনি দি অকণমান ভাজি ল'ম। লগতে অকণমান জিৰা গুড়ি দিম। ইয়াত অকণমান পানী দি হুইচেল এটা মাৰি দিম। আৰু যিহেতু কুকাৰত দিছোঁ সেইকাৰণে পানীটো এইটো শুহি নাযায়। মই পিছত আকৌ যথেষ্টখিনি সময় বইল কৰি দিম বস্তুখিনি। এতিয়া এইখিনি এটা হুইচেল মাৰি বইল কৰি দিম। এটা হুইচেল হৈ যোৱাৰ পিছতে ইয়াত খুলি দিছোঁ। এতিয়া আৰু অলপ সময় বইল কৰাম। ৰংটো ভাল লাগিছে। ইয়াত অকণমান এতিয়া জালুক দি দিম। গোন্ধটো আহিব আৰু খাবলৈও ভাল হ'ব। তেতিয়া ধনিয়া পাত এইখিনি সৰু সৰুকৈ টুকুৰাকৈ কাটি দি দিম। লাষ্টতে ইয়াতে ধনিয়া পাত সৰু সৰুকৈ কাটি দি দিছোঁ। অকণমান সময় 2 মিনিটমানৰ কাৰণে বইল হ'বলৈ দিয়ে এইখিনি নমাই থ'ব পাৰিম। এয়া আমাৰ বইল চিকেন কাৰী কমপ্লিট হৈ গৈছে বনাই। ৰংটো আপোনালোকে চাব পাৰে, খুবেই সুন্দৰ হৈছে। ইয়াতো কোনো ধৰণৰ অন্য মছলা ব্যৱহাৰো কৰা হোৱা নাই। অকল মাত্ৰ বিলাহী অকণমানহে দিছিলোঁ, আপোনালোকে দেখিছেই। আদা, নহৰু, জালুকৰ গুড়ি আৰু অকণমান জিৰা গুড়ি দিছিলোঁ। তাৰ বাদে তেলো মই ব্যৱহাৰ কৰা নাছিলোঁ। অকণমান প্ৰথমতেই কুকাৰত ভাজি লোৱাৰ আগতে অকণমান তেল সানিহে লৈছিলোঁ মাংসখিনিত। গতিকে দেখি খুবেই ভাল লাগিছে। ভাবিছোঁ যে খাবলৈও হয়তো নিশ্চয় টেষ্টি হ'ব। খুব ধুনীয়া গোন্ধ ওলাইছে। থেংক ইউ। আপোনালোকেও ঘৰতে এইদৰে বইল চিকেন বনাই খাই চাবচোন আৰু কেনে পাইছে কমেণ্ট কৰি জনাব। আমাৰ এই চেনেলটো যদি আপোনালোকে আজি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।